এভৰিৱান মই মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক আদৰিছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে মই আজি বনাবলৈ লৈছোঁ পঠা মাংসৰ ৰেচিপি তাৰ আগতে মই আপোনালোকক এটা কবিতা গাই শুনাম বুলি ভাবিছোঁ এদিন হঠাতে খড়গৰ তৰাবোৰৰ দৰে সৰি পৰিলোঁ ইউটিউব নামৰ জগতখনত নাই কোনো ইয়াৰ অস্থিৰ ঠিকনা আছে মাত্ৰ এখন প্ৰতিচ্ছবি এই প্ৰতিচ্ছবিৰে আগুৱাই যাবলৈ আছে মাত্ৰ এটি সপোন এই সপোনৰ বাস্তৱত পৰিকল্পনা কৰিবলৈ নাই কোনো উপায় আছে মাত্ৰ আপোনালোকৰ হিয়াৰ আশীৰ্বাদ মোৰ ভিডিঅ'বোৰ বলকচোন এতিয়া মই পঠা মাংসৰ ৰেচিপি আৰম্ভ কৰোঁ পঠা মাংস বনাবলৈ মই প্ৰথমতে লৈছোঁ এটা কেৰাহী তাতে মই হাফ কাপমান তেল দি লৈছোঁ তেলখিনি গৰম হোৱাৰ পিছত মই এতে দিম 3টা পিয়াজ আৰু এটা বিলাহী মই কাটাৰত কাটি লৈছোঁ হাতে দিও মিহি মিহিকৈ কাটি ল'ব পাৰে এতিয়া মই এইখিনি এতে দি দিম মই পিয়াজখিনি ৰঙা হোৱালৈ ভালদৰে ভাজি ল'ম এতিয়া মই এতে দি দিম আদা নহৰু পেষ্ট দি দিলোঁ এতিয়া এইখিনি ভালদৰে ভাজি ল'ম আদা নহৰু গোন্ধটো নাথাকালৈ এতিয়া মই 1 মিনিটমান ভজাৰ পিছত এতে দি দিম হাফ চামুচ চেনি এতিয়া মই দিম 1 চামুচ কাশ্মীৰী পাউডাৰ 1 চামুচ মিট মছলা 1 চামুচ জিৰাৰ গুড়ি আৰু দিম হাফ চামুচ ৰেড চিলি পাউডাৰ এতিয়া মই এইখিনি কম জুইত 2 মিনিটমান সময় ভালদৰে ভাজি ল'ম মছলাটোৰ গোন্ধ ওলোৱালৈ 1 চামুচ সয়া সস ভালদৰে লাৰি ল'ম এতিয়া মই এতে অলপমান গৰম পানী দি ভালদৰে ভাজি ল'ম মছলাখিনিয়ে ধুনীয়াকৈ তেল এৰি দিছে এতিয়া মই এতে দি দিম মোৰ পঠা মাংসখিনি মোৰ তাত আছে 700 মান পঠা মাংস এতিয়া মই এতে দি দিম আৰু এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'ম মাংসখিনি 1 মিনিটমান ভাজাৰ পিছত এতে মই দি দিম জোখমতে হালধি দি ভালদৰে মই ভাজি ল'ম এতিয়া মই দিম এতে জোখমতে নিমখ দি উঠি কম জুইত ভালদৰে আমি মাংসখিনি ভাজি থাকিম 5 মিনিটমান মই মাংসখিনি ভালদৰে ভাজি ল'লোঁ এতিয়া মই দিম ইয়াত গৰম পানী দিয়াৰ পিছত মই 2টা আলু কাটি থৈ দিছিলোঁ এতিয়া মই আলুখিনি দি দিম আলুখিনি দি উঠি মই ভালদৰে লৰাই ল'ম এতিয়া মই ঢাকনি এখনেৰে 5 মিনিটমান সময় ঢাকি থ'ম 5 মিনিটমান পিছত মই ঢাকনখন খুলি দিলোঁ এতিয়া মই পানী কমালৈ ভালদৰে এইখিনি ভাজি ল'ম মাংস ভাজিলে সদায় কম জুইত ভাজিব কম জুইত ভাজিলে মাংসৰ টেষ্টটো ভাল হয় নহ'লে বেছি জুইত ভাজিলে লাগি যোৱাৰ সম্ভাৱনাটো বেছিকৈ থাকে দেৱাই গ'লে মাংসটোৰ খাই ইমান এটা টেষ্ট নালাগে পানীটো কমি গ'ল এতিয়া মই মাংসখিনি ভালদৰে ভাজি ল'ম 1 মিনিটমান সময় মই মাংসটো ভালদৰে ভাজি ল'লোঁ এতিয়া মই পানী দি দিম পানী দি উঠি মাংসটো 10 মিনিটমান সময় ভালদৰে ঢাকি থ'ব যাতে মাংসটো কেৰাহীতে ধুনীয়াকৈ সিজি যায় এতিয়া মই ঢাকনিৰে ঢাকি থ'ম 10 মিনিটমান সময় মই ঢাকনখন খুলি ভালদৰে লাৰি লৈছোঁ ভালদৰে লাৰি উঠি মই গোটেইখিনি ভালদৰে লাৰি ল'লোঁ লাৰি উঠি মই এতিয়া আকৌ এতে গৰম পানী দি দিম গৰম পানী দি উঠি মই আকৌ এইখিনি মাংসখিনি ভালদৰে লাৰি ল'ম এনেকৈ মই 3-4 মান গৰম পানী দি ঢাকি মই মাংসখিনি সিজাই ল'ম আপোনালোকে যদি কুকাৰত দিয়ে তেতিয়াহ'লে 2বাৰমান দিলেই হ'ব মই কুকাৰত নিদিওঁ কেৰাহীতে মোৰ সিজি গৈছে সেইকাৰণে মই কুকাৰত নিদিওঁ মাংসখিনি পূৰা ৰেডি হৈ গ'ল এতিয়া মই এতে দি দিছোঁ গৰম মছলা আৰু দিছোঁ 2টামান কস্তুৰী মেথি দিলে গোন্ধটো ভাল লাগে মাংসৰ আৰু গৰম মছলাটো সদায় মাংসৰ লাষ্টত দিব তেতিয়া গোন্ধটো ভাল ওলায় মোৰ পূৰা ৰেডি হৈ গ'ল ডেক'ৰেশ্যনৰ বাবে এটা পিঁয়াজ মই সৰু সৰুকৈ কাটি দিছোঁ মোৰ যদি ভিডিঅ'বোৰ ভাল লাগে মোৰ ভিডিঅ'বোৰ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগ বন্ধুৰ লগত শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব থেংক ইউ এভৰিৱান